মৰিগাঁও বৰচলত ভয়ংকৰ অগ্নিকাণ্ড। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। মৰিগাঁও জিলাৰ ১ নং বৰচলৰ এজন অন্ধ লোকৰ ঘৰত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ। ভুক্তভোগীৰ অভিযোগ মতে মতলেব আলী আৰু তেওঁৰ পুত্ৰ দুজন ক্ৰমে মইনুল হক আৰু আনাৰ আলীয়ে অগ্নিসংযোগ কৰাৰ অভিযোগ। দুখীয়া অন্ধ ব্যক্তিজনৰ লগত ঘৰৰ ভেটিৰ মাটি লৈ ঘৰুৱা কণ্ডল থকাৰ কাৰণে অগ্নিসংযোগ কৰাৰ অভিযোগ। অগ্নিসংযোগ কৰাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় অন্ধ ব্যক্তিজনৰ ঘৰত থকা আচবাব, নথি পত্ৰসমূহ আৰু অন্যান্য সামগ্ৰীসমূহ। অগ্নিসংযোগৰ সময়ত অন্ধ ব্যক্তিজনৰ পুত্ৰবৰেক দেখা পাই দৌৰি পলাই যায় বুলি জানিবলৈ দিয়ে। পৰিয়ালটোৰ লগতে গাঁৱৰ স্থানীয় ৰাইজেও ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক অনুৰোধ জনায়। আপুনি চকুৰে নেদেখে? আপুনি চকুৰে নেদেখে? আপুনি থাকোঁতে জুই লগাইছে নেকি ঘৰত? আপুনি গম পাইছিলে? মই মানে শুই আছো, শুই আছো, তেতিয়া সিহঁতে গা পাত ধুইছে, 3টা ল'ৰা গা পাত ধুইছে, ধুই পেলাই সেই ল'ৰাটোক কৈছে বোলে তই কি কৰি আছ? তাৰ কিন্তু ডাঙৰ ল'ৰাটো মানে সিহঁতক মানে দম দিছে বোলে তই কি কৰিছ? এইটো আমি শুনা পাইছোঁ। পিছতে কি এইটো উঠি পেলাই গাড়ীটো মানে উঠি পেলাই সেই কেইদিনত ঘৰ এটা আছে যে সেইখিনিতে যাই পেলাই গাড়ীটো পাইছে, জুইটো জ্বলি গৈছে। একো বচাব পৰা নাই। মানে চিকুৰ বিকুৰ লাগিছে আমাৰ ঘৰত। এনেকৈ মানে জুই মানে দেখা পাই আছোঁ। তাত মানুহকেইটা বেলেগ মানুহ আছে দৌৰি আহি মানে আমি একদম আহি মানে ইয়াত মানে বাচাবৰ কিন্তু মানে সক্ষম মানে হোৱা নাই আৰু মানে এনেকুৱা হ'ল একদম মানে ওচৰতে মানে যাব পৰা নাই। একদম এনেকুৱা তাপ, এনেকুৱা ৰাতি 11টা বাজিছে। তেতিয়া মানে আমাৰ ইয়াৰ ককাইটো চিঞৰ মাৰিছে। তেতিয়া আমি টোপনিৰ পৰা উঠি আহি চাইছোঁ ডাঙৰ জুই লাগিছে। জুই লগাত গাঁৱৰ মানুহ কেইটামান দৌৰি আহিছে। দৌৰি আহি পেলাই ইমান জুই য'ত নেকি 10 মিনিটত এখন ঘৰ পুৰি চাৰকাৰ হৈ গৈছে। এতিয়া এইখন ঘৰ পুৰি যেতিয়া চাৰকাৰ হৈ গৈছে, মানুহ মানে ওপৰত যাব পৰা নাই যে পানী এটা ডালি এইখন ঘৰ জুইটো নুমাবৰ কাৰণে। তেতিয়া কোনোবাই এজন পাগলা ফায়াৰক ফোন কৰিছে, আহি পেলাই জুইটো ফায়াৰ ব্ৰিগেড। পিছত পুলিচকো ফোন কৰিছে, পুলিচো আহিছে। পুলিচ আহি পেলাই সম্পূৰ্ণ বস্তু চাই গৈছে। এতিয়া মোৰ কথা হৈছে, গাঁৱৰ ৰাইজৰো কথা হৈছে, এইটো দুখীয়া মানুহ, বহুত দখৰ পৰা মাগি খুজি খোৱা মানুহ। এইটো দখৰ পৰা মাগি খুজি খোৱা মানুহ যেতিয়া এইটো মানুহক এনেকুৱা অন্যায় অত্যাচাৰ কৰাটো আচলতে হোৱা নাই, মানে ভুল কাম হৈছে এইটো। এতিয়া মই কৈছোঁ যে এইটো উচিত তদন্ত হ'ব লাগে, যাতে এনেকুৱা দুখীয়া মানুহক মাৰাতকৈ আৰু এজন ভাল মানুহক মাৰা ভালেই আছিলে। কিন্তু এইটো মানুহ এনেকুৱা অৱস্থা য'ত নেকি 10জনে মাগি খুজি খোৱা মানুহ, মানে এনেকুৱা কষ্ট কৰি নাগালেণ্ডৰ পৰা আহি মানুহৰ ঘৰত কাম কৰি ল'ৰা ছোৱালীকেইটা ডাঙৰ দীঘল কৰি কেৰালাৰ পৰা ল'ৰা ছোৱালীকেইটাই কেইটামান টকা গোটাই এইখন ঘৰ বনাইছিলে। এইখন ঘৰ আজি আপোনালোকে চায়েই আছে। এটা বস্তু 10 টকা এটা বস্তু বচাব পৰা নাই এইখন ঘৰত। তেতিয়া ৰাতিপুৱা মানুহে গাঁৱৰ মানুহে এইটো ঘৰৰ পৰা সেইটো ঘৰৰ পৰা খোৱা আনি পেলাই খাইছে। এতিয়া এইটো নিউজ ডেস্ক ৰিপৰ্ট, news24.com লাইভ।